হেল্ল' ফ্ৰেণ্ডছ, আজি আমি কথা পাতিম ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত খালী হোৱা 8টা পোষ্টৰ বিষয়ে, যিকেইটা হৈছে জুনিয়ৰ এছিষ্টেণ্ট পোষ্টটোৰ নাম হৈছে জুনিয়ৰ এছিষ্টেণ্ট আৰু নাম্বাৰ অফ পোষ্ট আছে 8টা। ইয়াত আনৰিজাৰ্ভ আছে 4টা, OBC MOBCৰ বাবে আছে এটা, STPৰ বাবে আছে এটা, STHৰ কাৰণে আছে এটা আৰু EWSৰ বাবে আছে এটা আৰু ওমেনৰ বাবে 2টা ৰিজাৰ্ভেশ্যন আছে আৰু ডিজেবিলিটিৰ বাবে কোনো ৰিজাৰ্ভেশ্যন নাই, নীল। পে হ'ব 14,000ৰ পৰা 60,500 টকালৈ। গ্ৰেড পে হ'ব 6,200 টকা। এজ হ'ব লাগিব 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত, 2019ৰ 1 জানুৱাৰীৰ ভিতৰত। আৰু SC STৰ কেণ্ডিডেটসকলে 5 বছৰৰ বাবে ৰিলেক্সেশ্যন পাব আৰু OBC MOBC প্ৰাৰ্থীসকলে 3 বছৰৰ বাবে ৰিলেক্সেশ্যন পাব। আৰু ডিজেবিলিটি সকলৰ বাবে 10 বছৰ ৰিলেক্সেশ্যনৰ ব্যৱস্থা কৰিছে আৰু এক্স ছাৰ্ভিচমেনৰ বাবে 2 বছৰৰ ৰিলেক্সেশ্যন আছে। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, বেচেলাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটি আণ্ডাৰৰ পৰা আৰু এনি এক্সাম ডিক্লেয়াৰ্ড ইকুইভেলেণ্ট অফ গভৰ্ণমেণ্ট, মানে গভৰ্ণমেণ্টৰ যিকোনো ইনষ্টিটিউটৰ পৰা বেচেলাৰ্ছ ডিগ্ৰী হ'ব লাগিব। আৰু ইয়াত লিখিছে দ্য কেণ্ডিডেটছ মাষ্ট পাছ এ মিনিমাম 12 months ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন, মানে কম্পিউটাৰৰ ওপৰত 12 মাহৰ এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব, যিকোনো প্ৰাইভেটে হওক বা গভৰ্ণমেণ্টে হওক। আৰু কেণ্ডিডেটজনৰ কম্পিউটাৰৰ ওপৰত বেছিক জ্ঞান কিছুমান থাকিব লাগিব, যেনে MS ৱৰ্ড, MS এক্সেল, পাৱাৰ পইণ্ট, ইণ্টাৰনেট আৰু ইমেইল এনকডিং আৰু ভাষা 2টা টাইপিং পুৰা কৰিব জানিব লাগিব, ইংলিছ আৰু এছামিছ। এপ্লিকেশ্যন ফিজ নালাগে, ন' এপ্লিকেশ্যন ফিজ ইজ ৰিকুৱাৰ্ড। এপ্লাই কেনেকৈ কৰিব? কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে womenchildren.assam.gov.in যাই গোটেইখিনি তথ্য জানিব পাৰে। আৰু এইটো ষ্টাৰ্ট হৈছে 25 ছেপ্টেম্বৰৰ পৰা আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন শেষ হ'ব 15 অক্টোবৰ ৰাতি 12 বজাত। চ' আপোনালোকে এইটো লিংকত যায় ইয়াৰ সবিশেষ তথ্যখিনি চাব পাৰে আৰু যোনে যোনে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে এই ৱেবছাইটটোত যায় womenandchildren.assam.gov.in এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰে। চ' ফ্ৰেণ্ডছ, আজিলৈ বাছ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে শ্বেয়াৰ কৰক আৰু যদি কিবা বুজি পোৱা নাই তেন্তে কমেণ্ট কৰক, যাতে মই আপোনালোকৰ প্ৰশ্নটোৰ উত্তৰটো দিবলৈ সক্ষম হওঁ। তেন্তে আজিলৈ আহিছোঁ। জয় আই অসম।